নগাঁও নেহেৰুবালিত মামাৰ সভাৰ এক দৃশ্য। মামা আহিছিল ভাগিনহঁতক লগ পাবলৈ। গোটৰ ভাগিনহঁতক লগ পাইছে। ভাগিনহঁতৰ কাৰণে উপহাৰ লৈ আহিছে। মৰমৰ ভাগিনসকলক কালি 10,000 টকা চেক প্ৰদান কৰিছে। মামাই কথা দি কথা ৰাখিছে। ভাগিনসকলৰ আনন্দত ফূৰ্তিত আত্মহাৰা হৈ আছে। এনেকুৱা মামা পাবলৈ ভাগ্য লাগিব। গোটৰ ভাগিনসকল বহুত সৌভাগ্যৱান, এনেকুৱা এজন মামা পাইছে। ভালকৈ কাম কৰিলে মামাই আৰু দিব, সকলোকে স্বাৱলম্বী কৰিব। মহিলাসকল, অসমৰ মহিলাসকলক দেখিছেনে? মহিলাসকলৰ কিমান ফূৰ্তি, ভাগিনসকলৰ কিমান ফূৰ্তি। ভাগিনসকল আনন্দত আত্মহাৰা হৈ আছে। বহুত ভাগ্যৰ মূৰতহে এনেকুৱা মামা এজন পাইছে ভাগিনসকলে। এয়া ভাগিনসকলে নাচি বাগি আনন্দত ফূৰ্তি কৰিছে। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো আহিছে। সকলো ভাগিনকে সমান চকুৰে চাইছে। এনেকুৱা মামা বহুত ভাগ্যৰ মূৰতহে পায়। ভাগিনসকল সৌভাগ্যৱান। গোটৰ মহিলাসকলে ভালকৈ কাম কৰিলেই হ'ল, ইয়াৰ পিছত আৰু দিব। এই চাক মিচিকে হাঁহি মাৰিছে ভাগিনসকলে। এনেকৈ ভালকৈ কাম কৰি গ'লে অসমৰ মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব, নিজৰ ভৰিত নিজে থিয় দিব পাৰিব। খালি মামাই দিয়া ধনখিনি যাতে অন্যত খৰচ নকৰে। ফোন কিনা, কিবা কিনা এইবিলাক কামত যাতে খৰচ নকৰি সৎ কামত লগায়। মামাই কোৱা ধৰণে সৎ কামত লগালে মামাই আৰু দিব। নিজে নিজে কৰিব মহিলাসকলে, ঘৰত নিদিব। নিজৰ কাম কৰিব, হাঁহ মুৰ্গী পোহক বা যিকোনো কামেই কৰক। যেনেধৰণে যোনে যিহত পাকৈত তেনেধৰণৰ কাম কৰক, কাম কৰি আগবাঢ়ি যাওক। মামাই তাকেই বিচাৰে। এয়া মামাই, এয়া ভগিনসকলে কি ধুনীয়াকৈ হাঁহিছে, ফূৰ্তি কৰিছে। তেওঁলোকৰ মনত এটা আশাৰ ৰেঙনি বিৰিঙি আহিছে। তেওঁলোকে পাৰিব, কিয় নোৱাৰিব। আমাৰ অসমৰ মহিলাসকল সকলোতে আগবঢ়াই নিব লাগে। খালি অকণমান সুবিধা পালেই তেওঁলোকে কাম কৰিব পাৰিব, কিয় নোৱাৰিব। ভাগিনসকল আনন্দত আত্মহাৰা। এয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়েহে পাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বাদে বেলেগে নোৱাৰিলে হয় এনেকুৱা কাম কৰিব। চাওকচোন, অসমৰ কিমান ডাঙৰ কাম এটা কৰিছে। অসমত মহিলাসকলক স্বাৱলম্বী হ'বলৈ ইমান সুবিধা কৰি দিছে। আগতে এনেকুৱা সুবিধা পাইছিল জানো মহিলাসকলে? অসমৰ মহিলাসকল এতিয়া সকলোতকৈ আগবাঢ়ি যাব। দেশৰ ভিতৰতে হয়তো আগবাঢ়ি যাব পাৰিব, যদি ভালকৈ কাম কৰে। ভালকৈ কাম কৰিব, পইচাখিনি বেয়া কামত খৰচ নকৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।